শিৱ ভক্ত মানে ফটো লগাইছে শিৱৰ ন সেইকাৰণেতো শিৱৰ সেই পূজা মানে তহঁতি কৰ সেইডালহে পূজা কৰে সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা মানুহটোক যদি পূজা কৰাহেঁতেন তহঁতৰ মাথাত মাইণ্ডটো সোমালে হয় আপুনি যদি এজন হিন্দু সনাতনী হৈ পেলাই এই মিয়ানীজনীৰ নিচিনাকে ভাবিছে যে শিৱলিংগ মানে হৈছে মহাদেৱ আৰু মাৰ প্ৰাইভেট পাৰ্ট তেতিয়াহ'লে আপোনাৰ মেণ্টেলিটি এই মিয়ানীজনীতকৈ তলত এনেকুৱা এটা দুটা মক্কেলৰ কাৰণে ন গোটেই জাতিটো বা কমিউনিটিটোৰে বদনাম হৈ যায় মানে চাওক যোনখিনি মানুহে নাজানে ন মই তেহেঁতৰ কাৰণে কৈ আছো যে শিৱলিংগত যোনটো লিংগ ৱৰ্ড আছে সেইটো হিন্দীৰ সৈতে মানে লিংগ ৱৰ্ডটোৰ লগত মিলিব পাৰে কিন্তু সংস্কৃতত লিংগ ৱৰ্ডটোৰ মিনিং বেলেগ আৰু সেই শিৱলিংগৰ লিংগ ৱৰ্ডটো সংস্কৃতৰ পৰা আহিছে আৰু সংস্কৃতত ইয়াৰ মিনিং হৈছে লিংগ মানে চিম্বল এটা চাইন ঠিক আছে শিৱলিংগটো হৈছে এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ এটা প্ৰতীক যোনটো মহাদেৱ আৰু মা পাৰ্বতীৰ মিলনক ৰিপ্ৰেজেণ্ট কৰা হৈছে আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰখন মহাদেৱ আৰু মা পাৰ্বতীৰ মিলনৰ ফলত এইটো সৃষ্টি হৈছে আৰু শিৱলিংগৰ যোনটো তলৰ পাৰ্টটো আছে সেই পাৰ্টটোৱে আপোনাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী শক্তিৰ দেৱী মা পাৰ্বতীক ৰিপ্ৰেজেণ্ট কৰে আৰু ওপৰৰ যোনটো পাৰ্ট আছে এইটো হৈছে কনচিয়াছনেছ যোনটোৱে মহাদেৱক ৰিপ্ৰেজেণ্ট কৰে ইট ইজ নট ডেট হোৱাট ইউ থিংক অ'কে চাওক এই বিশ্ব ব্ৰহ্মাণ্ডৰখন দুটা বস্তু দি বনোৱা হৈছে এটা হৈছে এনাৰ্জি আৰু নেক্সট হৈছে কনচিয়াছনেছ আৰু এনাৰ্জিটো আমি সনাতন ধৰ্মক মা পাৰ্বতী বুলি কওঁ আৰু কনচিয়াছনেছটো আমি মহাদেৱ বুলি কওঁ চাওক সনাতন ধৰ্মটো হৈছে এটা চায়েন্স ইয়াক বুজিবলৈ অলপমান হ'লেও হাই আই কিউ লাগিবই একদম গেদা মেণ্টেলিটি লৈ পেলাই সনাতন ধৰ্মটো আপুনি বুজিব নোৱাৰে তো তেনেকুৱা মেণ্টেলিটি লৈ আপুনি দূৰৰ পৰা সনাতন ধৰ্মক হাঁহি থাকোঁতে আপোনাৰ দিন যাব